হেল্ল' ৰাইজ, আজি মা গ'ল বিশ্বনাথ চাৰিআলি বিয়া খাবলৈ আৰু ঘৰত এতিয়া ভণ্টিয়ে মই আৰু ভণ্টিয়ে এতিয়া কৈছে তই যা জল্দি মাংস অকল লৈ আন, মই কিবা এটা বনাম। চ' জল্দি যাওঁ আৰু মাংস অকল লৈ আনিবি জল্দি। ময়ো মাংসখিনি আনি পেলাই ঘৰ পোৱাৰ লগে লগে তাইও এইফালে আলু পিঁয়াজ কাটিব লাগিয়ে গ'ল। তাৰপিছত আৰু কি কেৰাহীখন বহাই এইফালে তাইও নিজৰ কামত লাগি গ'ল। মই বোলো ৰহ মই জল্দি কৰি গাটো ধুই আহোঁগৈ। ময়ো গা পা ধুই আহি জল্দি বোলো দে এপিচ মাংস ময়ো টেষ্ট কৰি চাই লওঁ কেনেকুৱানো হৈছে। গৰম গৰমকৈ এপিচ মুখত ভৰাই দিলোঁ। মই গা ধুব যাওঁতে বাকীখিনি যি ভিডিঅ' কৰিলে চব তায়ে কৰিলে বাৰু দেই। এইফালে আকৌ মই টেষ্ট কৰিবলৈহে আহিছোঁ আৰু এইফালে আমাৰ মাংস ৰেডি হৈ গ'ল, পূৰা ধনিয়া চনিয়া মাৰি পূৰা চিকেন ড্ৰাই ফ্ৰাই ৰেডি কৰি দিলে আৰু এতিয়া আমি খাই যাওঁ। আজিলৈ বাই।